ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল লিটু চন্দ্ৰ বিশাল আৰু মোৰ নতুন এটা ভিডিঅ' ৰৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইছ আপোনালোকে তো গমেই পায় অসমত মানে প্ৰতিভাৰ অভাৱ নাই, মানে কিছুমানে মানে খেলি ভাল পায় আৰু কিছুমান মানে ছবি আঁকি ভাল পায়। আৰু আমাৰ গাঁৱত এনেকুৱা এজন মানুহ আছে মানে যিয়ে মানে কি গান গাই ভাল পায় আৰু তেওঁৰ কণ্ঠ শুনিলে মানে আপোনালোকে পাগল হৈ যাব বুলি কৈছোঁ, পাগল হৈ যাব। তো গাইছ এইখিনিতে মানে কম্বলৰ লগত ব্ৰেকআপ কৰি মানে ফেনৰ লগত ৰিলেশ্যনশ্বিপ কৰিবলগীয়া হয়। মানে গাইছ মই গৰমৰ কথা কৈছোঁ। গাইছ আজি মানে মোৰ লগত কোনো সংগী নাই, মানে মইনুল ডেঙৰীয়া নাই। তো একো নাই ভাই, তই কিবা এটা কামৰ কাৰণে বিজি আছা আৰু সেইকাৰণে তেওঁৰ লগত আজি তেওঁক লগত লৈ যাব পৰা নাই। তো সেইকাৰণে মই বহুত বেছি দুখিত। আৰু আজি মানে মই লৈ যাম মোৰ BMW খন, মানে বহুত দিনৰ মানে চলোৱাও নাছিলোঁ আৰু সেই BMW খন আজি মানে চলাম, আপোনালোকক সকলোখিনি দেখুৱাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই যাব, বহুত বেছি মজা পাব, মজা দেই ইয়াৰ। তো গাইছে এইখনে হৈছে মোৰ BMW খন আৰু এইটোক লৈ মই এতিয়া যাম আৰু তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো গাইছে এনেকৈ মানে গৈ আছোঁ আৰু ৰাস্তা দি, তো আহি পালোঁ, বেছি দূৰে নাই, অলপ অকণমান আছে। তো বলক। আৰু গাইছ যিজন মানুহৰ কথা মানে মই কৈ আছিলোঁ সেইজন মানুহে হৈছে এইজন মানুহ, মানে আমাৰ মঞ্জুৰ ভাই। আৰু মঞ্জুৰ ভাইয়ে মানে বহুত ধুনীয়া ধুনীয়া মানে গান গায় আৰু এতিয়া মানে গান গাই শুনাব আমাক, মানে আপোনালোকক শুনাব। তো এতিয়া ভিতৰলৈ যাওঁ নাই? নিশ্চয় নিশ্চয় বলক। ভাল লাগিছে তুমি আহিলা মোৰ ঘৰত। একো নাই, একো নাই। আৰু গাইছ এই ঘৰখনত সোমোৱাৰ লগে লগে আপোনালোকে অলপমান বেলেগ দুনিয়াত সোমাই পৰিব। আৰু গাইছ মই যেন কৈছিলোঁ মানে এই ৰুমৰ ভিতৰত মানে টেলেণ্টৰ, আৰু এই ৰুমখনতে আছে টেলেণ্টেড বস্তু, মানে হাৰমনি আৰু বহুত ধৰণৰ বস্তু আছে। আমাৰ মঞ্জুৰ ভাই মানে গান শিকিছে। তো এতিয়া মানে আমি মঞ্জুৰ ভাইয়ে গান গাব। তো ইয়াৰ বাহিৰে আৰু বেলেগ বস্তু আছে নেকি? বেলেগ বস্তু আছে, কিন্তু বস্তুবিলাক মোৰ দাদাও আছেতো, আজম দেৱান, তেখেতে লৈ গৈছে। তেখেতৰ ৰিহাৰ্চেল কৰিব লাগে, গতিকে সকলো বস্তু ইয়াতে নাই, তো পিছত আনিম। আৰু মানে গাইছ মানে মঞ্জুৰ ভাইয়ে মানে বহুত ডাঙৰ ডাঙৰ মানে প্ৰগ্ৰামত গৈছিল আৰু তাৰ পৰা মানে বহুত ধুনীয়া ধুনীয়া মানে উপহাৰো উপভোগ কৰিছিল, আৰু সেইবিলাকো মই দেখুৱাম আপোনালোকক। তো শেষলৈ ভিডিঅ'টো চাই যাব। তো এইফালে আছে আমাৰ মঞ্জুৰ ভাই। তো মঞ্জুৰ ভাই, তুমি যে গান শিকিলা, এই গানটো ক'ৰ পৰা শিকিলা? গানটো একচুৱেলি মই ক'বলৈ গ'লে সৰুকালৰ পৰাই মোৰ গানৰ ইচ্ছা আছিল আচলতে। আৰু মোৰ দাদাটো তেখেত মোক বহুত সহায় কৰিছে। হয়। আৰু যিটো ক্ষেত্ৰত নেকি মই ইমান দূৰলৈকে যাব পাৰিছোঁ, ষ্টেট লেভেলত গৈছিলোঁ তোমালোকৰ দোৱা আশীৰ্বাদত আৰু ৰাইজৰ আশীৰ্বাদত। তো গান গোৱাৰ মোৰ প্ৰয়াসটো মানে সৰুকালৰ পৰাই, স্কুল লাইফৰ পৰাই মই গান গোৱাৰ হেৰি। আৰু এতিয়া গান গাই এনেকুৱা হৈছে যে গান গাই ভাল লাগে, মানে কিবা এটা বস্তু পোৱাৰ পিছত নিশ্চয় ভাল লাগে, সকলোৰে ভাল লাগিব। তুমি এতিয়া ইউটিউব পেজ খুলিছা, তুমি তাতে ব্লগ বনাইছা, ভাল ভাল আৰু বনোৱা, মই আশা থাকিল। আৰু ব্লগ বনাই যে তুমি এটা সময়ত কিবা পালি তোমাৰ নিশ্চয় ভাল লাগিব। আৰু ভাই মোক মানে বহুতে মানে ঠাট্টা কৰে, কিন্তু মই ব্লগ বনাবৰ কাৰণে মই পইচা লৈ কেনে মই ব্লগ বনোৱা নাই। মোৰ যিখিনি মানে প্ৰতিভা আছে সেইখিনি মানে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো তোমালোকে দোৱা কৰিবা যাতে মই আগুৱাই যাব পাৰোঁ। নিশ্চয় নিশ্চয় দোৱা কৰিম, দোৱা থাকিল তোমাৰ ওপৰত। তুমি ভালকৈ বনোৱা, আগুৱাই যোৱা আৰু দূৰলৈকে। ঠাট্টা বেলেগৰ কথা বাদ দিয়া, আওকাণ কৰা, সেইবিলাক কথা ভাবি লাভ নাই। বেলেগে বেলেগ বেলেগ কথা ক'ব, যেতিয়া তুমি এটা স্থান পাই যাবা তেতিয়া নিশ্চয় সকলোৱে সাৱটি ল'ব তোমাক। গতিকে সকলোকে সন্মান কৰি যাবা, নিশ্চয় এদিন সফল হ'বা আৰু ভাল ভাল ব্লগ বনোৱাৰ চেষ্টা কৰিবা। আৰু বিশেষকৈ মোৰ ইয়াতে আহিছা, তাৰ বাবে মই তোমাক ধন্যবাদ দিলোঁ। আৰু এইখিনি আৰু কিবা ক'বলগীয়া আছে ক'ব পৰা, অসুবিধা নাই। আৰু তোমাক যেতিয়া মানে তুমি ফাৰ্ষ্ট টাইম এনেকুৱাকৈ শিকিছিলা আৰু তোমাক বহুত মানে ঠাট্টা কৰিছিল নে? এনে মানে ঠাট্টা কৰা নাই, তোমাৰ ধৰাচোন কেতিয়াবা কেতিয়াবা মানুহে কয় যে মঞ্জুৱে ভূপেন্দ্ৰ সংগীত গায়, ৰাভা সংগীত গায়, জ্যোতি সংগীত গায়। আচলতে শিল্পকলা হ'লে তুমি ক'বলৈ গ'লে চব টেলেণ্ট থাকিব লাগিব। আৰু আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়া দেৱ, তেখেত এজন বিশাল মানে ডাঙৰ এজন শিল্পকলা আছিল। তেখেত ভাল ভাল গীত গাইছে, তোমালোকে জানা। তেখেতৰ গীত অমৰ, কেতিয়াও নমৰে। গতিকে আমাৰ এইবিলাক গীতেই আচলতে বেছি চৰ্চা কৰিব লাগে। পিছত জুবিন দাৰ গীত সেইবিলাকতো বেলেগ। গতিকে সকলো গীত মানুহে চব মানুহে সকলো গীত ভাল নাপায়। তো গতিকে মানুহক এণ্টাৰটেইনমেণ্ট কৰাৰ কাৰণে বেলেগ বেলেগ গীত আছে। গতিকে কেতিয়াবা সময়ত গান লৈ মানুহে বেয়াও পায়। ষ্টেজ প্ৰগ্ৰাম কৰিব গ'লে চাবা তুমি, যেতিয়া তাতে ভূপেন্দ্ৰ সংগীত গোৱা, তাতে তেতিয়া কোনোবা যদি বেয়াও পাব পাৰে। গতিকে এইটো ডাঙৰ কথা নহয়, বেলেগে যি কয় কওক, তুমি মাথো নিজৰ
কামত ফ'কাছ কৰা কেৰিয়াৰৰ মাজত ফ'কাছ কৰিব লাগে। তোমাৰ এম কি জীৱনত তোমাৰ লক্ষ্যটো কি সেইটো লক্ষ্যত আগুৱাই যোৱা সেইটোৱে কথা আৰু তো এতিয়া মানে মঞ্জুৰ ভাই তুমি এতিয়া মানে দুই এষাৰ মানে আমাৰ অডিয়েঞ্চত মানে গান শুনাই দিব লাগে মানে নিশ্চয় দিম যিহেতুকে মই তুমি সম্বোধন কৰিছা মোক মানে শিল্প বুলি গতিকে মই নিশ্চয় গাম মনোৰঞ্জনৰ কাৰণে চ' মই জুবিন দাৰ গীত এটি গুণগুণাই দিছোঁ যিহেতুকে তুমি যিহেতু মানে জুবিন দা আমাৰ অসমত মানে ট্ৰেণ্ডিং চলি আছে ট্ৰেণ্ডিং মানে জুবিন দাও থাকিব অমৰ বুলি ক'ব পাৰি জুবিন দাৰ গীতৰ এনেকুৱা এটা মধু মানে এনেকুৱা এটা মানে মানে আঘাত লগা চিটুৱেশ্যন আছে গানত এনেকুৱা মানে ভাল লগা এটা বস্তু আছে যিটো মানে কোনো শিল্পকলাৰ নাই আমাৰ অসমত নীল আকাশ চোৱা তাৰপিছত আমাৰ পাপনদাটো বেলেগ হৈছিলে কিন্তু জুবিন দা এটা মানে প্লেবেক ছিংগাৰ বুলি আগতে ক'ব পাৰিছিল কিন্তু এতিয়া জুবিন দা এনেকুৱা হৈছে মানে জুবিন দা সকলো মানুহৰ নিশা বুজি পাইছা কথাটো তো সেনেকুৱাকৈ মই জুবিন দাৰ গীত দুফাকিমান গুণগুণাই দিছোঁ এনে মায়া মাথো মায়াটো মোক শমশেৰ আলীয়ে তেখেত মোক অলপ অনুৰোধ কৰিছে এই গীতটি গাবলৈ গতিকে মই শুনাই আছোঁ আপোনালোকে কিবা ভুল হ'লে ক্ষমা কৰিব মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিবই দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া সাগৰৰ দৰে গভীৰ তুমি অনামৰমকে লৈ আছোহি জীয়াই দেহে মনে আছে যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই নিবিড় সেমেকা ৰাতি নেলাগে মোক সোঁৱৰণি হে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া ধন্যবাদ তো চালে আপোনালোকে কিমানখিনি কণ্ঠ মানে ধুনীয়া মানে চাই কিনে মানে ইম'চনেল হৈ যায় আৰু মায়া বুলি ক'লেতো আপোনালোকে গমেই পায় ইম'চন তো মঞ্জুৰ ভাই ইমান ধুনীয়া ধুনীয়া মানে গান গায় তো আপোনালোকে যদি তেওঁক মানে কোনো ধৰণৰ প্ৰগ্ৰেমত মানে মাতিব খোজে তেনেহ'লে মাতিব পাৰিবনে মঞ্জুৰ ভাই নিশ্চয় মাতিব পাৰিব মই সহযোগ কৰিম সকলোকে হয় মই কণ্টেক্ট নাম্বাৰটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তেওঁক কণ্টেক্ট কৰি ল'ব তো আৰু মানে নেক্সট এটা গান গাওঁ কাৰণ এইটো গানে মানে মোক মায়া মানে ইম'চনেল কৰি দিলে তাৰ কাৰণে ভাবিছোঁ এটা এনেকুৱা গান গোৱা যাতে মানে ইম'চনেলটো দূৰ হৈ যায় আচ্ছা ইম'চনেলটো নিশ্চয় গাম তাৰ আগতে মই দুআষাৰ কথা ক'বলৈ লৈছোঁ হয় শমশেৰ আলী আজি আহিছে মোৰ ওচৰত তো তেখেতক আকৌ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেত এতিয়া ভাল ইউটিউব পেজত ভাল ভিডিঅ' আপলোড কৰি আছে নিশ্চয় ভাল লাগিব আপোনালোকে চাব আৰু শমশেৰ আপোনালোকে দোৱা কৰিব তেখেতক যাতে আপোনালোকৰ দোৱাত মই বা এওঁ এদিন ডাঙৰ মানুহ হ'ব পাৰিম আপোনালোকে যদি আমাক আশীৰ্বাদ কৰে নিশ্চয় ডাঙৰ মানুহ হ'ব পাৰিম গতিকে আপোনালোকে আমাক সহযোগ কৰিব আমি আপোনালোকক ভাল ব্লগ দিবলৈ চেষ্টা কৰিম শমশেৰে দিব চেষ্টা কৰিব হয় নিশ্চয় কৰিম আপোনালোকে জাষ্ট মোক মৰম দি যাব আৰু আপোনালোকৰ মৰমত মই সদায় মানে কষ্ট দিয়াৰ কাৰণে মানে চেষ্টা কৰি যাম তো সেয়ে আৰু তো এতিয়া মানে জুবিনদাৰ এইটো গীতে জুবিনদাৰে লাষ্টত মই এটা ডক্টৰ ভূপেন হাজৰিকাৰ গীত এটি গাম মানে অলপমান শ্বৰ্ট কৰি দিবা যাতে মোৰ অডিয়েঞ্চে মানে চাই কেনে যাতে বৰিং হৈ নাযায় হয় নিশ্চয় মনৰ নিজনত গীতটি মই গুণগুণাই দিছোঁ হয় মনৰ নিজনা জোনাক আছিলে তোমাৰ মৰমৰ সুবাসনি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি
নীলিমার মাজতো নাথাকা যে তুমি নাহি বা বেদনা হৈ বুকু ভৰা মনৰ নিজনা জোনাকাছিলে তোমাৰ মৰমৰ সুবাসনিল ধন্যবাদ। তো আপোনালোকে শুনিলে মানে এনেকুৱা মানে গান শুনি মানে ইমোশ্যনেল হৈ যায় আৰু আপোনালোকেতো গমেই পায় জুবিন দাৰ গান শুনিলে মানে পাগলা হৈ যায় মানে আৰু এইবিলাক গান মানে মঞ্জুৰ ভাই মানে তেওঁৰ ককায়েকৰ পৰা শিকিছিল মানে তেওঁৰ ককায়েকো মানে ছিংগাৰ বহুত ধুনীয়া ছিংগাৰ আৰু তেওঁ বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰেমত যায় আৰু বৰ্তমান তেওঁ বিজি আছে সেইকাৰণে দেখাব পৰা নাই। শেষত মানে মই এতিয়া আপোনালোকক দেখুৱাম মানে মঞ্জুৰ ভাই লাষ্ট এটা গান গাব। তো বেছি দেৰিও কৰিব নোৱাৰি কাৰণ ঘামি চামি অৱস্থা বেয়া হৈ গৈছে। তো যিহেতু মানে মোৰ লগত যিহেতু ফেন দিয়া নাই তাৰ কাৰণে বহুত বেছি গৰম লাগি আছে আৰু গাইছ শেষত মানে আমাৰ মঞ্জুৰ ভাই মানে ডক্টৰ ভূপেন হাজৰিকা এটা গীত গাব। তো আপোনালোকে শুনক। ভূপেন দা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত গাইছোঁ। সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগমত কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায়ো ক্লান্ত সাগৰ সংগম। ধন্যবাদ। তো আপোনালোকে তো শুনিলে মানে গান শুনি মানে এনেকুৱা লাগিছে মানে গান শুনিবলৈ মন যায়। তো গান চবৰে ফেভাৰেট হয়, চবেই মানে গান গাই ভাল পায়, কিন্তু তাৰ মাজতে এনেকুৱা মানে ল'ৰা মানে মঞ্জুৰ ভাই মানে তো বহুত ধুনীয়া ধুনীয়া গান গায়। তো আপোনালোকে তেওঁক আৰু আপোনালোকে তেওঁক মানে ছাপোৰ্ট কৰিব লাগে এই ধৰণৰ প্ৰগ্ৰেমত মাতাৰ কাৰণে মানে গান গাৱাৰ কাৰণে মানে মাতিব পাৰে। তো তেওঁক কণ্টেক্ট মানে নাম্বাৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব। আৰু তেওঁ মানে বহুত দূৰত মানে প্ৰগ্ৰেমত মানে গান গাইছিল আৰু তাৰ পৰা মানে বহুত ধৰণৰ মানে উপহাৰ পাইছিল আৰু সেইবিলাক মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম। তো এতিয়া মানে দেখুৱাম আৰু নিশ্চয় নিশ্চয়। আৰু গাইছ আপোনালোকক যেন মই কৈছিলোঁ মানে মঞ্জুৰ ভাই মানে বহুত ডাঙৰ ডাঙৰ মানে প্ৰগ্ৰেমত গৈছিল আৰু প্ৰগ্ৰেমৰ পৰা বহুত ধৰণৰ মানে ট্ৰফিও পাইছিল আৰু বহুত সন্মানো পাইছিল। তো ক'ব নোৱাৰি আৰু সেই সন্মানবিলাক আছে এফালে মানে মানুহে যিয়ে নকওক কিয় এইবিলাকে হৈছে এটা এটা ইম'চনেল বুলি ক'ব পাৰি। চাওক কিমান ধুনীয়া ধুনীয়াকৈ দিয়া আছে আৰু এইবিলাক যেন তুমি পাইছা মানে ক'ৰ পৰা পাইছা ক'ব পাৰিবা নেকি? এইটো মই চিনাক্তকৰণ কৰি দিম আপোনালোকক। মই জাষ্ট দুটামান বৰ্তমান দিছোঁ আপোনাক। এইটো আমাৰ লেক লেভেল, যিটো আপোনাৰ সমষ্টি ভিত্তিক বুলি কয়। হয় হয়, সমষ্টি ভিত্তিক মই প্ৰথম স্থান দখল কৰিছিলোঁ ভূপেন্দ্ৰ সংগীতে। আৰু বহুকেইটা আছে, গতিকে মই আপোনালোকক জাষ্ট দুটামান চিনাক্ত কৰি দিছোঁ। আৰু এইটো হ'ল আপোনাৰ ডিষ্ট্ৰিক্ট লেভেল, আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ ভিতৰত মানে প্ৰগ্ৰাম এটা হৈছিল সাংস্কৃতিক মহাসংগ্ৰাম বুলি। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এই অনুষ্ঠানটি পাতিছিল। তেখেতে তাতে যাই মই ডিষ্ট্ৰিক্ট লেভেলত ভূপেন্দ্ৰ সংগীতত মই প্ৰথম স্থান দখল কৰিছিলোঁ আৰু সেইটো এৱাৰ্ড হৈছে, এইটো আপোনালোকে চাব পাৰে। মানে এইটো মানে মামাই মানে অনুষ্ঠান পাতিছিল আৰু সেই অনুষ্ঠানত মানে মঞ্জুৰ ভাইয়ে মানে এই ট্ৰফি পাইছিল। মানে চাওক কিমান মানে এই দুখীয়া ঘৰৰ মানে ল'ৰা মানে বহুতে মানে ঠাট্টাও কৰিছিল আৰু ঠাট্টা কৰাৰ মজাটো আজি এনেকুৱা। চাওক চাওক কিমান আছে আৰু বহুত আছে, তো দেখুৱাব নোৱাৰি। তো তুমি মানে স্কুল লাইফত এনেকুৱা বস্তু পাইছিলা মানে ট্ৰফি মানে গান গাই সেইবিলাক আছে নেকি? স্কুল লাইফত মানে মই সেনেকুৱা ধৰণৰ এৱাৰ্ড পোৱা নাছিলোঁ। তথাপি মানে ছাৰসকলৰ আমাৰ ছাৰসকলে মোক খুব উৎসাহিত কৰিছিল। ছাৰসকলে মোক বহুত সহায় কৰিছে। মই ছাৰসকলৰ সেই সহায় উৎসাহ মই পাহৰিব কেতিয়াও নোৱাৰোঁ। আৰু সেইখিনি স্কুলত মই এনেকুৱা এৱাৰ্ড পোৱা নাই, গতিকে এতিয়া আৰু এৱাৰ্ড পাই আছোঁ, ভাল লাগি আছে আৰু পাম বুলি আশা কৰোঁ। আৰু অ'কে, আপোনালোকে দোৱা কৰিব। তো আপোনালোকে যাক ছাপোৰ্ট কৰিব লাগে এনেকুৱা মানুহক মানে বহুতে মানে ঠাট্টা কৰে যেন তই এইটো কৰিব নোৱাৰিবি এইটো কৰিব নোৱাৰিবি। চাওক আজি মানে একোটা মানে ইম'চনেল মানে জড়িত হৈ আছে। চাওক এইবিলাক চাই মানে ভাল লাগে কিবা এটা। তো সেই আৰু মানে এটা সৰু সুৰা মানে বম ডাঙৰ উপহাৰ মানে মঞ্জুৰ ভাইক। তো
এইটো প্ৰয়োজন নাছিল দিয়া, তথাপিও তুমি দিছা, ভাল লাগিছে। নাই নাই, এষাৰ কথাই আছে যেন মানুহৰ পিছত মানুহে সদায় ছাপোৰ্ট কৰি যাব লাগে, তেতিয়াহে মানুহ আগুৱাই যাব পাৰে। আৰু মঞ্জু ভাই ইমানখিনি সময় দিলে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু লগ পাই বহুত বেছি ভাল লাগিল। তো মোৰ ফালৰ পৰা সৰু সুৰা মানে চেষ্টা কৰিলোঁ মানে উপহাৰ দিয়াৰ কাৰণে, যিহেতু মানে এইটো হৈছে অসমৰ সন্মান। তো হয়, এইটো মঞ্জু ভাই কেনেকুৱা লাগিছে? মই খুব আনন্দ উপভোগ কৰি আছোঁ এতিয়া যে তুমি ইমানখিনি মোৰ কাৰণে কৰিছা। ধন্যবাদ তোমাক। আৰু যিটো দিছা গামোচা, এইটো আমাৰ অসমৰ গৌৰৱ। এই গামোচাটোক আমাৰ অসম নহয়, গোটেই বিশ্বই চিনি পায় যে এই গামোচা চালে গম পাই যাব যে এইটো অসম বুলি। গতিকে এইটো এটা ডাঙৰ পৰিচয় হ'ল মানে অসমীয়া গামোচা। গতিকে ভাল লাগিছে। তো আৰু বেছি লাম্বা নকৰোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে তেন লাইক কমেণ্ট শ্বেয়াৰ কৰি লগতে থকা ছাবস্ক্ৰাইব কৰি ঘণ্টাতে পেজ দবাই দিব। লগ পাই আছোঁ নেক্সট এটা ব্লগৰ সৈতে। টাটা বাই বাই।